অসমৰ দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি সমগ্ৰ অসমতেই মিয়া বিতৰ্কৰ সৃষ্টি হৈছিল আৰু এই বিতৰ্ক চলি থকাৰ সময়তে অসমৰ ইউটিউবাৰ অসম তোমাৰ বাপেকৰ নেকি এই ধৰণৰ গীত গাই বিতৰ্কৰ সৃষ্টি কৰিছিল আলতাফ হুসাইন। মিয়া গানৰ গীত গাই গ্ৰেপ্তাৰ ইউটিউবাৰ আলতাফ হুসাইন। বিতৰ্কৰ পিছৰে পৰা আত্মগোপন কৰিছিল আলতাফ হুসাইন। অসমৰ সাম্প্ৰতিক মিয়া পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতেই আলতাফ হুসাইন নামৰ ইউটিউবাৰজনে নিজে ৰচনা কৰা এটা গীত পৰিৱেশন কৰি সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত আপলোড কৰিছিল। মিয়া বিতৰ্কক লৈ গীত পৰিৱেশন কৰি অৱশেষত আৰক্ষীৰ জালত ইউটিউবাৰ আলতাফ হুসাইন। অসমীয়া বিৰোধী গীত পৰিৱেশন কৰি নিজৰ পেজত আপলোড কৰি অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল আলতাফ হুসাইন। অসমৰ সাম্প্ৰতিক মিয়া পৰিস্থিতিক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ মাজতেই আলতাফ হুসাইন নামৰ এজন ইউটিউবাৰে নিজে ৰচনা কৰা এটা গীত পৰিৱেশন কৰি সামাজিক মাধ্যমত ফেচবুক আৰু ইউটিউবত আপলোড কৰিছিল। বিতৰ্কিত গীত পৰিৱেশন কৰি সাম্প্ৰতিক বাতাবৰণৰ সৃষ্টি হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে ইউটিউবাৰ আলতাফ হুসাইনক।